সংসাৰ চলোৱা আটাইতকৈ কঠিন কাম কাৰ, স্বামীৰ নে পত্নীৰ? আহকচোন আজিৰ এই ভিডিঅ'টোত আলোচনা কৰোঁ। আজিৰ এই প্ৰশ্নটোৱে হয়তো হাজাৰ হাজাৰ পৰিয়ালক বিতৰ্ক কৰি পেলাব পাৰে। সংসাৰ চলোৱাত আটাইতকৈ বেছি কষ্ট কোনে কৰে, স্বামীয়ে নে পত্নীয়ে? উত্তৰটো ইমান সহজ নহয়। সাধাৰণতে মানুহে কি ভাবে, স্বামীজন বাহিৰত যায়, কাম কৰে, পইচা উপাৰ্জন কৰে আৰু কষ্টও তেওঁৰে বেছি। কিন্তু সত্যতে এইটো সঁচানে? এবাৰ ঘৰৰ ভিতৰলৈ চাওকচোন। পুৱা প্ৰথমে কোন উঠিছে, ঘৰ কোনে চাফা কৰিছে, খাবৰ বাবে কোনে বনাইছে আৰু ল'ৰা ছোৱালী কোনে স্কুল পঠাইছে। এই গোটেইখিনি কাম কৰোঁতে দিনটো জানো অকণমান অলপ সময় নিজৰ কাৰণে পায়? আৰু এইবাৰ স্বামীৰ ফালে চাওঁ আহকচোন। ৰ'দ ধূলি বৰষুণ একো নজনাকৈ কাম কৰি থাকে আৰু তাকো চাকৰি পোৱাৰ চিন্তা আৰু মাহৰ শেষত সংসাৰ চলোৱা, এই গোটেইখিনি কাম জানো সহজ? তেনেহ'লে সমস্যাটো ক'ত? সমস্যাটো হ'ল স্বামীয়ে ভাবে মইহে বেছি কষ্ট কৰোঁ আৰু পত্নীও ভাবে মইহে বেছি কাম কৰোঁ। আচলতে কি জানেনে, দুয়োজনে কষ্ট কৰে কিন্তু দুয়োজনে আনজনৰ কষ্ট নেদেখে। সংসাৰ তেতিয়াহে ধুনীয়া হয় যেতিয়া স্বামীয়ে মৰমত সোধে যে দিনটো তুমি কাম কৰি ভাগৰি পৰিছা নেকি, আৰু পত্নীয়ে কয় আজিৰ দিনটো কেনে গ'ল। আৰু সেইকাৰণে সংসাৰখনত জিকিব হ'লে পত্নীয়ে জিকিলেই নহ'ব আৰু স্বামী জিকিলেও নহ'ব, একেলগে দুয়োজনেই জিকিব লাগিব। কাৰণ মই শব্দটোতকৈ আমি শব্দটোহে বেছি ডাঙৰ। এতিয়া আপোনালোকৰ কাৰণে এটা প্ৰশ্ন, সংসাৰখনত কাৰ বেছি দায়িত্ব, স্বামীৰ নে পত্নীৰ? আৰু কমেণ্টত আপোনালোকে নিশ্চয় জনাব দেই। সদায় ব্লগ বনাই থাকোঁ যে, সেয়েহে আজি অলপ ইউনিক এটা দিওঁ বুলি ভাবিলোঁ ভিডিঅ', সেয়েহে বনালোঁ আপোনালোকৰ মাজলৈ। আৰু এই ৰাতিপুৱাই বনাইছিলোঁ ঢেকীয়া কঁঠাল গুটিৰ পৰা মাছ দি কিনে চব্জি। সেয়া আমাৰ মাৰ যে সখী বুলি কৈ থাকোঁ নহয়, সেয়া সখীয়ে চব্জি নিব আহিছে, মই এয়া বাতিত যোগাৰ কৰি দিছোঁ। আৰু আমাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে জনাব। এনেকৈ আৰু কিছুমান ভিডিঅ' দি থাকিম, আপোনালোকে যদি এনেকৈ মৰম দিয়ে, আশীৰ্বাদ দিয়ে। সেয়েহে আজিৰ ভিডিঅ'টো কেনেকৈ পালে ক'ব, আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' বনাম তেনেকৈও ক'ব বিচাৰে, আৰু বিচাৰে যদি ক'ব পাৰে। সেয়েহে বনাই মেলি দি লওঁগৈ মই এতিয়া। আৰু বাকী কামবিলাকতো কৰি থাকিব লাগিব। এনেকৈ পেহী ৰখি আছে চব্জি খাওঁ বুলি, সেয়েহে একদম বইল চব্জিতে ঢেকীয়া আৰু কঁঠাল গুটি মাছৰ জোল এইখিনি দি লওঁগৈ মই প্লেট এখনৰ পৰা ঢাকি কিনি। দিবলৈ গৈছিলোঁহে পেহীক, কিন্তু মানুহজনী পলালে ক'ৰবাত আৰু বায়ে নিব আহিব বোলে। সেয়েহে চব্জিখিনি এতিয়া ঢাকি থৈ দিব লাগিব। আৰু বাকী ঘৰৰ কাম, এতিয়া সন্ধিয়া হ'ব, টাইম হ'বই আৰু ভাত পানীও বনাব লাগিব। মাইকী মানুহৰ এইবিলাকে কাম আৰু, ৰাতিপুৱা ভাত বনাই দিয়া মেলা, ধোৱা, আকৌ ৰাতি ভাত বনোৱা। আমাৰ বাৰু তিনি টাইম ভাত নাখায়, সেইকাৰণে ইমানটো টেনশ্যন নাই। দুজনী আছোঁ, দুজনীয়ে 2 টাইম বনাওঁ। সেয়েহে ইয়াত কি ঢাকা আছে চাওঁ, তেল ঢাকা আছে। আজি বাইহঁতৰ ৰোৱা ৰুব দিছিলে যে, আমাৰ ঘৰতে ভাত সাজ বনোৱা হৈছে। সেয়েহে ৰোৱনীখিনিও আহিব, এতিয়া ভাত পানী দিব লাগিব। সকলোকে ইয়াত বনাই থৈ দিয়া হৈছে ধুনীয়াকৈ ভাত চব্জি। ভাজি চাওঁ, ভাজিটো অলপ বনাইছে বাৰু, কাৰণ ভাজি এগাল হ'লেও ভাল নালাগে। এফালে দালি বনাই থৈ দিছে বায়ে, আৰু সেইফালে মাছৰ আঞ্জা বনাই থৈ দিছে চাগে। আৰু আমাৰ ঘৰৰ ওচৰ চুবুৰীয়া বিশেষকৈ কিবা এটা আমাৰ এনেকুৱা কিবা এটা ভাল শাক বনালে বা কিবা এটা চব্জি বনালে দেচোন ময়ো খাওঁ, লৈ যাওঁ, আমিও ল'ব যাওঁ। তেনেকৈ আমাৰ হয়, এনেই ঘিণ ভাৱ এইবিলাক নহয়। আমাৰ ধুনীয়াকৈ ইটো সিটো দি মেলি খোৱা হয়। যেনেকৈ বাৰীৰ ফল মূলেই হওক, কাঁহীৰ ভাতেই হওক, লাগিলে কেৰাহীৰ চব্জিয়ে হওক, যিকোনো বস্তু বিলাই খাই বহুত ভাল লাগে। আৰু আমিও নিব যাওঁ, সিহঁতেও নিব আহে। সেইকাৰণে বেয়া বুলি নাভাবিব আৰু দেই, আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়াখিনি এনেকৈয়ে চলোঁ। আৰু এবাৰ নাজানো কিয় জানো আমাৰ আমখিনি বহুত ডাঙৰ হৈছে, এটাই আধা কেজিমান হ'ব। কিন্তু চাওকচোন, পোকে খাইছে, গেলি গৈছে। ইমানেই মিঠা যে, সেইকাৰণে পোকে খাইছে চাগে। আৰু খাবও নোৱাৰোঁ, ইমানটো চবটো গেলা ওলাই যায়। আৰু আমজোপা ইমান ওখ নহয়, পাৰিবলৈও নোৱাৰে। কিছুমান বাৰু ভাল ওলাই আহে, চাওক গোটেই আমবিলাক পৰি পৰি আছে, একদম ডাঙৰ ডাঙৰ। এটাতে আধা কেজি 3 পোৱা সেনেকুৱা হৈ যাব, ইমান ডাঙৰ ডাঙৰ আম। আৰু খাবলৈ নাই পৰা, যিহেতু আৰু এজোপা আম আছে সৰু সৰু, সেইখিনিহে পকিছে ধুনীয়াকৈ। আৰু এইখিনি গেলাও নোলায়, ইমানেই মিঠা নহয়, সেইখিনিকে খাব হৈছে। ডাঙৰ আম কিন্তু দেখিবলৈহে ভাল, ভিতৰত ইমানেই গেলা ওলাব, কি ক'ম। গোটেই আমজোপা আমেই হৈ আছে, সদায় সৰে, কিন্তু খাবলৈহে নোৱাৰে, ইমান গেলা। পাৰিবও নোৱাৰে, ইমান ওখ, কি কৰিম, উপায় নাই। শেষলৈকে যদি আমাৰ ভিডিঅ'টো চাই আছে, তেন্তে আপোনালোকে জনাব যে আমি কেনেধৰণৰ ভিডিঅ' দিলে ভাল হ'ব। আৰু আজিলৈ আহিছোঁ ইমানতে, আৰু কেনেকুৱা ধৰণৰ ভিডিঅ'টো পালে জনাব দেই। বাই বাই।